মানে এনেকৈ পেপা বজাই থকা পেপাটো কিমান ডাঙৰ দীঘলকৈ সজাইছে দেখিছেনে এইফালে ইয়াৰ গড়টো। আজি দিনটো কি কিনো কৰিলোঁ আহকচোন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। কি কৰিছে আপোনালোকে? চাহ খালেনে? মই চাহ এটা খাই আজৰি এতিয়া তামোল এখন খাই লৈছোঁ ধুনীয়াকৈ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে মায়ে দেউতাক ৰুটি দি ল'লে খাবলৈ আৰু ৰুটিৰ লগত মানে চাহ দিছে খাবলৈ। দেউতাই এইফালে যাবলৈ ওলাইছে, সেইটো কাৰণে লৰালৰিকৈ মায়ে দি লৈছে। এইফালে আমাৰ ঘৰতে লগা কেৰেলা আৰু বিলাহী, আনফালে মানুহজনে মোবাইল চাই আছে। তাৰপিছত মায়ে এনেকৈ খাবলৈ দি লৈছে ধুনীয়াকৈ আলুৰ লগত ৰুটি। আনফালে আকৌ আমাৰ ঘৰত তেনেকুৱাতে আলহী ওলালহি, মায়ে ধুনীয়াকৈ শুশ্ৰূষা কৰি আজৰি হ'ল। এইফালে আকৌ আমি দুয়ো ওচৰৰ নামঘৰত ভাগৱত পাঠ কৰিছিল, তালৈ বুলি আহিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ চাৰিওপিনে ধুনীয়া এটা পৰিৱেশ, কিমান ধুনীয়াকৈ সজাইছে নামঘৰটোত, মানুহখিনি কিমান ধুনীয়াকৈ আহিছে। এইফালে চাকি জ্বলাই আছে সকলোৱে, কিমান ধুনীয়া এটা পৰিৱেশ। এনেকুৱা এটা ধাৰ্মিক পৰিৱেশ পাবলৈ ভাগ্য লাগিব, কিন্তু ক'ব লাগিব চব কিমান ধুনীয়াকৈ সজাইছে এই শৰাইকেইখন, তাকো খেৰেৰে সজাইছে। আৰু এটা বস্তু মই আপোনালোকক দেখাম চাব দেই, এইটো দেখিছেনে এই গড়টো, মই দেখুৱাই থাকিম বাৰু। আৰু এইফালে চাওকচোন আনজনে মানে এনেকৈ পেপা বজাই থকা পেপাটো কিমান ডাঙৰ দীঘলকৈ সজাইছে দেখিছেনে এইফালে ইয়াৰ গড়টো। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ মানে পৰিপাটিকৈ ৰাখিছে, ইমান ধুনীয়াকৈ সজাইছে। এইফালে চাওকচোন এই সকলোবোৰ বাঁহ আৰু খেৰেৰে সজাইছে, কিমান ধুনীয়া লাগিছে। ওপৰতে এই মৰা চাইকেইটা দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে। এইফালে মই এয়া মানে আহি থাকোঁতে ভিডিঅ' কৰিছোঁ, এয়া চাকি গছো কিমান ধুনীয়াকৈ জ্বলাইছে। চাওকচোন একদম বহুত দূৰলৈকে চাকি দিছে, দেখিয়ে ভাল লাগে নহয়নে বাৰু। এইফালে চাওকচোন চাকি গছ ইমান ধুনীয়াকৈ জ্বলিছে, আৰু আদৰণি গেটখন ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। চাওকচোন দেখিয়ে মনটো ভাল লাগিছে। একদম এইখিনিতে ধুনীয়াকৈ গামোচা লগাই দিছে, ধুনীয়াকৈ শৰাইখন লগাই দিছে, আদৰণি গেটখন একদম পূৰা আকৰ্ষণীয় হৈছে। আৰু এইফালে ধুনীয়াকৈ লিখি দিছে অবিৰত ভাগৱত পাঠ বুলি, ইমান ধুনীয়াকৈ সুন্দৰ আকৰ্ষণীয়কৈ কৰিছে। চাওকচোন কিমান সুন্দৰকৈ কৰিছে, চাওকচোন কিমান ধুনীয়াকৈ আকৰ্ষণীয়কৈ বনাইছে। মনটো দেখিয়ে ভাল লাগিছে নহয়নে বাৰু। আজিলৈ ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু তাতে মই ফটোকে কমেণ্ট দি দিছোঁ কেনেকুৱা লাগিছে জনাব দেই। বাই বাই, লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।